ৱেলকাম বেক টু মাই মিনি ব্লগ। মাঘ বিহুৰ উৰুকাৰ ইয়াৰ লিষ্ট বনাই ল'লোঁ। হাতত দা এখন লৈ খৰি কাটিবলৈ বুলি ওলাইছোঁ, কিন্তু কি হয় নাজানো। এয়া হৈছে আমাৰ সৰু ভাইটি, খৰি কাটিবলৈ নাপালে এই নাৰিকল জোপাকে কাটি আছে। আৰু আমাৰ কুকি আৰু ৰনে দুইটা মিলি পূৰা খৰি কটাত ব্যস্ত। এখন ঠেলাত লৈ আমি গোটেইখিনি খৰি লৈ গ'লোঁ আৰু আমাৰ পুৰণা ঘৰতে খানাটো খাম বুলি ভাবিছোঁ। প্ৰথমতে জুই একুৰা ধৰি চবেই অকণমান সেকি ল'লোঁ। তাৰপিছত মাংস পুৰা খাওঁ বুলি কোৱাত মাংস পুৰি খাই ল'লোঁ ভালদৰে। ভাতৰ লগত হাঁহৰ মাংস খোৱাৰ কথা আছে, তাৰ আগতে পুৰা মাংসখিনি হজম কৰিবৰ বাবে অকণমান নাচি লওঁ। গুলু আৰু মই পুৰা নাচিছোঁ আৰু লগতে আমাৰ কুকিয়েও সহযোগ কৰি দিছে আৰু হজম হোৱাত। পুৰা এতিয়া আমাৰ ভাত খাব হৈ গ'ল ৰেডি। আমি সকলো বহি ল'লোঁ, লগে ভাগে এসাঁজ খালোঁ উৰুকা বুলি আশা কৰোঁ আপোনালোক সকলোৱেও খানাটো খালে। আজিলৈ ইমানেই, বাই বাই।